ৰাহুলে এটা সৰু চাকৰি কৰে আৰু সেই চাকৰিৰ পইচাৰে সি অলপ সেভিং কৰিবও বিচাৰে। ৰাহুলৰ চিন্তা ইপিএফত টকা আটকি যায়, পিপিএফত বৰ লম্বা সময় মেচুৰিটিৰ কাৰণে ৰ'ব লাগে, এছএছৱাইটো কেৱল 10 বছৰীয়া ছোৱালী সন্তানৰ বাবেহে আৰু বহু বছৰ ৰ'ব লাগে। তাক লাগে সুৰক্ষিত জেগাত টকা লগোৱা য'ত গভৰ্ণমেণ্টৰ ভৰসা থাকে, সহজে উঠাব পাৰি আৰু এটা ষ্টেণ্ডাৰ্ড ৰিটাৰ্ণ পায়। তেন্তে সি কৰিব। বহুত কিবা কিবি ৰিচাৰ্চ কৰি বহুত সুধি কৰি সি এতিয়া জানিলে গভৰ্ণমেণ্ট চিকিউৰিটিৰ কথা, যাৰ দ্বাৰা চৰকাৰে পাব্লিকৰ পৰা টকা ধাৰে লয় আৰু নিৰ্দিষ্ট সময়ত মূলধন প্লাছ সুদ উভতাই দিয়ে। আগতে এই বণ্ড কিনিবলৈ বহুত টকা লাগিছিল আৰু অনলাইন একো প্লেটফৰ্ম নাছিল, কিন্তু এতিয়া এই কামটো সহজ কৰি দিছে RBI ৰিটেইল ডাইৰেক্ট এপটোৱে। এতিয়া তাত একাউণ্ট খুলি আপুনি নিজে গভৰ্ণমেণ্ট চিকিউৰিটি কিনিব পাৰে। এপটো ব্যৱহাৰ কৰিব কেনেকে? ৰিটেইল ডাইৰেক্ট এপ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰক, KYC কৰি ৰেজিষ্টাৰ কৰক, পান, আধাৰ, বেংক একাউণ্ট নম্বৰ লাগিব। একাউণ্ট খুলি গভৰ্ণমেণ্ট চিকিউৰিটি ইনভেষ্ট কৰিব পাৰিব। পেমেণ্ট সৰল, UPI, নেট বেংকিং বা বেংক ট্ৰান্সফাৰ কৰিব পাৰিব। উলিয়াবলৈ হ'লে সুদ আৰু মূলধন আপোনাৰ বেংক একাউণ্টত সোমাই যায়। মই RBI ডাইৰেক্ট ৰিটেইল এপৰ স্ক্ৰীনশ্বট মাৰি দি দিছো। এনেকে চিকিউৰিটিবোৰ লাইভ হৈ থাকে, যেনেকে এইটো SG মানে ষ্টেট গভৰ্ণমেণ্টৰ চিকিউৰিটি। ইয়াত আপুনি ৰেট অফ ইণ্টাৰেষ্ট পাব 7.44%। ডিটেইলছত চাবলৈ আপুনি এপটো ইনষ্টল কৰি ল'ব আৰু বহুত গভৰ্ণমেণ্ট বণ্ড থাকে, মই মাত্ৰ এটা আভাসে দিলো। এতিয়া ৰাহুলে ৰিটেইল ডাইৰেক্ট এপত একাউণ্ট খুলি প্ৰতি মাহে সৰু সঞ্চয় কৰি গভৰ্ণমেণ্ট চিকিউৰিটি লৈছে। ফলত না কোনো মিডলমেন, না কোনো ৰিস্ক। বন্ধুসকল, গভৰ্ণমেণ্ট চিকিউৰিটি হৈছে সেই মাখনীয়া ৰুটিৰ দৰে, সহজে খাই ল'ব পাৰি আৰু পেটটো ভৰে। সেই বন্ধুসকল, যদি আপুনি সুৰক্ষিত আৰু সহজ বিনিয়োগ বিচাৰে তেন্তে RBI ৰিটেইল ডাইৰেক্ট এপ ডাউনলোড কৰক আৰু আজিৰে পৰা গভৰ্ণমেণ্ট চিকিউৰিটি সঞ্চয় কৰা আৰম্ভ কৰক। শেষলৈ আজিলৈ আহিছো, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।